তো ভাই লোক আজি ওলালো আমি দুর্গা মণ্ডপসমূহ দেখুৱাবৰ কাৰণে যিবিলাক মানে আমাৰ গোৱালপাৰা টাউনৰ মেইন দুৰ্গা মণ্ডপসমূহ আছে সেইবিলাক দেখুৱাবৰ কাৰণে কাৰণ আপোনালোকৰ সুবিধাৰ কাৰণে এই পূজা মণ্ডপসমূহ আমি দেখুৱাই দিম কাৰণ পূজাৰ সময়ত সকলোখিনি মণ্ডপ আপোনালোকে ঘূৰাৰ সময় নহ'ব পাৰে যাৰ কাৰণে যিখিনি মণ্ডপ মানে মেইন ভাল যি মানে ডেকৰেশ্যন কৰিছে সেইখিনি সকলোখিনি দেখুৱাই দিম আইলো গোৱালপাৰাতো বহুকেইটা পূজা মণ্ডপ আছে কিন্তু তাৰে ভিতৰত কেইটামান পূজা মণ্ডপেহে এটা ইউনিক ৰূপ দিবলৈ চেষ্টা কৰে তেওঁলোকৰ পূজা মণ্ডপসমূহ আৰু এইবাৰ গোৱালপাৰা টাউনৰ কেইবাটাও পূজা মণ্ডপ অতি চাবলগীয়া হৈছে আৰু আপোনালোকে আহিলে একদম বিৰাটেই ভাল পাব কাৰণ এই পূজা মণ্ডপসমূহত এটা নতুন আকৃতি বা দেখুৱাবলৈ চেষ্টা কৰা হৈছে সেই পূজা মণ্ডপসমূহ ক'ত কোনটো পূজা মণ্ডপ আছে সেই সকলোখিনি এই ভিডিঅ'টোত আমি আপোনালোকক দেখুৱাই দিম তো বলক এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কি ক'ত পূজা মণ্ডপ আছে সকলোখিনি আপোনালোকক দেখুৱাই দিওঁ তো ভাই লোক প্ৰথমতে আপোনালোকে সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ আৰু এইবাৰ দুৰ্গা পূজা মণ্ডপসমূহ যে ইমান ধুনীয়াকৈ সজাব পাৰিব সেয়া আমি কল্পনা কৰা নাছিলোঁ কাৰণ কেইদিনমান আগতে এনেকুৱা বৰষুণ পৰিছে 24 ঘণ্টাই বৰষুণ আৰু বৰষুণৰ ফলত তেওঁলোকে এনেকুৱা ধৰণৰ এখন ধুনীয়া পূজা মণ্ডপ সজাব বুলি আমি আশা কৰা নাছিলোঁ কিন্তু এতিয়া দেখা যায় যে তেওঁলোকৰ অশেষ কষ্ট আৰু তেওঁলোকে যিমানখিনি এই পূজা মণ্ডপসমূহৰ লগত লাগি ভাগি এনেকুৱা ধৰণৰ এখন পূজা মণ্ডপ তেওঁলোকে বনাইছে তাৰ কাৰণে আমি পূজা কমিটি আৰু তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান ধুনীয়াকৈ এখন পূজা মণ্ডপ বনাইছে আৰু এয়া আপোনালোকে চাব পাৰে কিমান ধুনীয়াকৈ এই মণ্ডপটো সজাইছে আৰু এই এনেকুৱা ধৰণৰ মানে বৰষুণৰ মাজতে তেওঁলোকে যে এনেখন পূজা মণ্ডপ বনাব পাৰিব সেয়া আশাৰ বাহিৰত আছিল কিন্তু আপোনালোকে চাব পাৰে এই বেলতলাৰ পূজা মণ্ডপখন ইমান ধুনীয়াকৈ বনাইছে এই মুখখনত এটা কল বনোৱা হৈছে আৰু এই কলটো ইমান ধুনীয়া লাগিছে কি ক'ম আৰু আপোনালোকক মানে আপোনালোকে নিজ চকুৰে চালেহে গম পাব যে কিমান ধুনীয়াকৈ বনাইছে এই কলটো আপোনালোকে বেলতলাৰ পূজা মণ্ডপখন নিশ্চয় এবাৰ চাব আৰু দেৱী দুৰ্গাক নিশ্চয় এবাৰ সেৱাও কৰিব তো ভাই লোক মই আহি পালোঁ এতিয়া এটা ইউনিক পূজা মণ্ডপ যিটো ইমান ধুনীয়াকৈ বনোৱা হৈছে আপোনালোকে চাব পাৰে স্বৰ্ণ ভৱনৰ এটা ইউনিক ৰূপ দিবলৈ চেষ্টা কৰা হৈছে আৰু এনেকুৱা ধৰণৰ মানে আল্টিমেট লেভেলৰ এটা মানে স্বৰ্ণ ভৱন বনোৱা হৈছে স্বৰ্ণ ভৱনটো অতি কম দিনৰ ভিতৰত বনোৱা হৈছে কাৰণ আপোনালোকে নিজে জানে যে কেইদিনমান আগত যেনেকুৱা ধৰণৰ বৰষুণ পৰি আছিল আৰু বৰষুণৰ বতৰ বেয়া হৈ আছিল যাৰ কাৰণে প্ৰতিটো পূজা মণ্ডপে হয়তো বহুত চিন্তাত আছিল কিন্তু তেওঁলোকে ফাইনেলি এইটো কৰি দেখুৱালে যে পূজা মণ্ডপসমূহ তেওঁলোকে কমপ্লিট তেওঁলোকে যদি কোনোবাই পূজা মণ্ডপ মানে চাব ওলাই আহে তেনেহ'লে আমি আপোনালোকক দেখুৱাই দি আছোঁ কোন পূজা মণ্ডপসমূহ কেনেকুৱা ধৰণৰ বনাইছে আৰু কিমান ধুনীয়াকৈ বনাইছে সেই পূজা মণ্ডপসমূহ আপোনালোকে ভালকৈ চাব পাৰিব আৰু এই পূজা মণ্ডপসমূহ আপোনালোকে দৰ্শন কৰিব পাৰিব তো ভাই লোক এতিয়া গৈ আছোঁ আমি 3 নম্বৰ পূজা মণ্ডপত আপোনালোকে নাভাবিব যে ডেকৰেশ্যনৰ ফালৰ পৰা আমি আপোনালোকক 3 নম্বৰ পূজা মণ্ডপ বুলি কৈছোঁ তেনেকুৱা নহয় কাৰণ আপোনালোকে ইতিমধ্যে আমি দুটা পূজা মণ্ডপ দেখুৱালোঁ আৰু চিৰিয়েল বাই চিৰিয়েল যিহেতু দুটা পূজা মণ্ডপ আগতে দেখুওৱা হৈ গৈছে আৰু এতিয়া 3 নম্বৰ পূজা মণ্ডপত গৈ আছোঁ আৰু এই 6 নম্বৰ পূজা মণ্ডপখন আছে আমাৰ গোৱালপাৰা টাউনৰ মাজমজিয়াত আৰু এই পূজা মণ্ডপখনত কেনেকুৱা ধৰণৰ ইউনিক কিবা এটা বনাবলৈ চেষ্টা কৰা হৈছে সেয়া আমি আপোনালোকক দেখুৱাম তো বলক তো ভাই লোক আপোনালোকে চাব পাৰে গোৱালপাৰাত ইমান ধুনীয়াকৈ ডেকৰেশ্যন কৰিছে এইবাৰ আমাৰ গোৱালপাৰা যিখন শ্মশানৰ পূজা মণ্ডপ ইমান ধুনীয়াকৈ সজাইছে আৰু লগতে আমাৰ পলিউশ্যন চেণ্টাৰো আপোনালোকে চাব পাৰে কোনোবা যদি পলিউশ্যন কৰিব লগা আছে তেনেহ'লে ইয়াতে পলিউশ্যন কৰিব পাৰে আৰু এইটো হৈছে ইমান ধুনীয়াকৈ মানে পূজা মণ্ডপবোৰ বনাইছে আৰু তেওঁলোকে বহুত কষ্ট কৰিছে এই পূজা মণ্ডপসমূহ বনোৱাৰ কাৰণে কাৰণ কেইদিনমানৰ কাৰণে যিমান মানে বৰষুণ পৰি আছিল তাৰ কাৰণে ইমান ধুনীয়াকৈ এখন পূজা মণ্ডপ বনোৱাটো ইমান সহজ কথা নাছিল কিন্তু তেওঁলোকে সফল কৰি দেখুৱালে আৰু ইয়াৰ মূল কাৰণ হৈছে যাতে প্ৰতিটো পূজাৰ চাবলৈ অহা ব্যক্তিসকলে যাতে আনন্দ মনেৰে দৰ্শন কৰিব পাৰে আৰু আনন্দ মনেৰে পূজা মণ্ডপসমূহ চাই ঘৰলৈ উভতি পাৰে তাৰ কাৰণে এই এনেকুৱা ধৰণৰ প্ৰচেষ্টা কৰা হয় আৰু পূজা মণ্ডপসমূহক এটা ইউনিক ৰূপ দিবলৈ চেষ্টা কৰা হয় তাৰে এটা বাস্তৱ উদাহৰণ হৈছে আমাৰ গোৱালপাৰা টাউনৰ থকা শ্মশানৰ পূজা মণ্ডপ আৰু প্ৰতিবাৰে প্ৰতিটো পূজা কমিটিয়ে চিন্তা কৰে যে যিসকল ভক্তপ্ৰাণ ৰাইজে তেওঁলোকৰ পূজা মণ্ডপসমূহ দৰ্শন কৰিবলৈ বা তেওঁলোকে পূজা কৰিবলৈ আহে তেওঁলোকে যাতে আনন্দ মনেৰে পূজা কৰিব পাৰে সেয়া তেওঁলোকে চেষ্টা কৰে আৰু এইবাৰ এই পূজা মণ্ডপসমূহত এটা ইউনিক মানে মেছেজ দিবলৈ চেষ্টা কৰাইছে সেয়া এনেকুৱা ধৰণৰ ঘটনা বহুত ঘটি আছে তেওঁলোকে এই বস্তুটোৰ জৰিয়তে মানে এই থিমটোৰ জৰিয়তে তেওঁলোকে বুজাব খুজিছে যে আচলতে সমাজত কি হৈ আছে ইয়াতে লিখা আছে সমাজৰ ব্যাধি
নাৰী নিৰ্যাতন মানে বৰ্তমান সময়ত নাৰী নিৰ্যাতনৰ ঘটনাবোৰ বহুত হৈ আছে তাৰ কাৰণে বিভিন্ন ধৰ্ষণকাৰীক তেওঁলোকে মানে যেনেকৈ আন্দোলন কৰি তেওঁলোকে ধৰ্ষণকাৰীক ফাঁচি দিয়াৰ এটা মানে দাবী উত্থাপন কৰে ঠিক তেনেকৈ মানে ইয়াতে ফাঁচি দিয়াৰ এটা দৃশ্য দেখুওৱা হৈছে আচলতে যিবিলাক মানে ভাইলক যিবিলাক ধৰ্ষণকাৰী আচলতে তেওঁলোকক ফাঁচি হোৱাটো আমি সকলোৱে বিচাৰোঁ কাৰণ ফাঁচি দিলেহে মানে অন্য যিবিলাক ব্যক্তিয়ে মানে ধৰ্ষণৰ বিষয়ে ভাবিব বা চিন্তা কৰিব তেওঁলোকে যাতে ধৰ্ষণ কৰাৰ আগতে 100 বাৰ চিন্তা কৰে তো ভাইলোক এতিয়া আহি পালোঁ আমি চক বজাৰত আৰু চক বজাৰত চাব পাৰে আপোনালোকে জগন্নাথ ৰথৰ এটা আকৃতি দিবলৈ চেষ্টা কৰা হৈছে মানে প্ৰতিটো মানে পূজা মণ্ডপত এটা ধুনীয়া ধুনীয়া আকৃতি বা তেনেকুৱা এটা বনাবলৈ চেষ্টা কৰা হৈছে আপোনালোকে চাব পাৰে কিমান ধুনীয়াকৈ বনাইছে মানে এইবাৰ গোৱালপাৰা টাউনৰ যিখিনি পূজা মণ্ডপ গোটেইখিনি পূজা মণ্ডপত ইমান ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰা হৈছে আৰু এইবাৰ আপোনালোকে কোনটো পূজা মণ্ডপ চাব কোনটো নাচাব মাথা নষ্ট হৈ যাব আপোনালোকৰ কাৰণ প্ৰতিটো পূজা মণ্ডপে ইমান ধুনীয়াকৈ বনাইছে আপোনালোকে চালে আপোনালোকৰ মাথা নষ্ট হৈ যাব যে ইমান ধুনীয়াকৈ ইমান কষ্টৰ মাজেৰে ইমান বৰষুণ বতৰৰ বেয়া বতৰৰ মাজতে যে ইমান ধুনীয়াকৈ পূজা মণ্ডপসমূহ বনাই ৰেডি কৰি দিছে একমাত্ৰ আপোনালোকৰ কাৰণে যাতে আপোনালোকে আহি ইয়াতে আনন্দ মনেৰে ভক্তি কৰিব পাৰে বা পূজা কৰিব পাৰে তাৰ কাৰণে আৰু পূজা মণ্ডপসমূহৰ এটাই মাত্ৰ উদ্দেশ্য যে তেওঁলোকে আপোনালোকৰ আনন্দ আৰু ফূৰ্তি থাকিলেহে মনটো ভাল থাকিলেহে তেওঁলোকৰ আনন্দ লাভ কৰিব ঠিক তেনেকৈ আপোনালোকৰ মানে কাৰণে এই পূজা মণ্ডপসমূহ ইমান কষ্টৰ মাজেৰে তেওঁলোকে সম্পূৰ্ণ কৰি ওলাইছে তে সকলোৱে আমি পূজা মণ্ডপৰ কমিটিৰ মানুহক ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে তেওঁলোকে ইমান ধুনীয়াকৈ যে এখন পূজা মণ্ডপ আমাৰ ৰাইজৰ কাৰণে উপহাৰ দিছে সেয়া আমাৰ কাৰণে বহুত ডাঙৰ এটা কথা মাজতে গোৱালপাৰা বুলি নহয় একচুৱেলি গোটেই অসমতে নেৰা নেপেৰা পানীৰ মাজত আপোনালোকে যে কৰিছে মাজতে কিবা ভয় লাগিছিল নেকি যে আপোনালোকৰ কনচেপ্টটো কিবা হয়তো অসুবিধাত বহুতেই পৰিছোঁ তাৰ মাজেদি কামটো উঠাব লগা হৈছে পানীৰ কাৰণে কাম কৰিবই পৰা নাই লগতে বান্দৰক বহুত অসুবিধা দিয়ে এই বনাই দিওঁ এই ভাঙি দিয়ে বান্দৰে সেইটোৱে আৰু লগত আপোনালোকৰ একচুৱেলি টিমত মানুহ কিমানজন আছে আমাৰ টিমত 25জন মানুহ যাৰ ফলত ইমান ধুনীয়াকৈ দিছে কালিবাৰী আহি পালোঁ কিন্তু কালিবাৰীত আহি কেনে আমি দেখা পালোঁ যে গণেশ বাবাই শুই আছে কিন্তু এই একচুৱেলি এই প্ৰত্যেকটা আপোনাৰ পেণ্ডেলত কিবা এটা চিন্তা থাকে কিন্তু এই চিন্তাটো মই একচুৱেলি বুজিব পৰা নাই সেই বুজাটো মই লগ পালোঁ দাদাজনক দাদা কওকচোন আপোনাৰ এইটো কনচেপ্টটো কি একচুৱেলি আমাৰ হিন্দু ধৰ্মত যিবিলাক পূজা হয় সেই পূজাবোৰত যিকোনো পূজা কৰাৰ আগতে আমি গণেশ বাবাক সেৱা কৰি পেলাইহে পূজা কৰোঁ বা প্ৰথম পূজাটো আমি প্ৰথম ফুল বা আমি গণেশ বাবাক দিহে আমি পূজাখন আৰম্ভ কৰোঁ কিন্তু দুৰ্গা পূজা যেতিয়া চাবলৈ আহে মানুহে পেণ্ডেলটো চাই গুচি যায় নিশ্চয় সঁচা কথা ভিতৰত দুৰ্গা মা আছে নাছে সেইবিলাকতো পিছৰ কথা কিছুমানে গৈ ভিতৰত দুৰ্গাক সেৱা কৰে কিন্তু তেওঁলোকৰ এটা বস্তু ভুল হৈ যায় যে পূজা কৰাৰ আগতে গণেশ বাবাক সেৱা কৰি যাব লাগে সেইকাৰণে আমি গণেশ বাবাক আগতে ৰাখিছোঁ যাতে তেওঁক সেৱা কৰিহে তেওঁলোকে দুৰ্গা পূজাখন ধুনীয়া কনচেপ্ট লৈছে প্ৰথমতে আমি কালিবাৰী পূজা মণ্ডপখনত আহি অলপ আচৰিত হৈছিলোঁ কাৰণ এই পূজা মণ্ডপখনৰ একো ধৰিব পৰা নাছিলোঁ কিন্তু পিছতহে দাদাক বুজাই দিয়াৰ পিছতহে সকলোখিনি কথা বুজি পালোঁ আৰু আপোনালোকে নিশ্চয় বুজি পালে আৰু প্ৰথমতে আপোনালোকে দেৱী দুৰ্গাক সেৱা কৰাৰ আগতে বাবা গণেশক নিশ্চয় সেৱা কৰিলে তো ভাইলোক গোৱালপাৰা টাউনৰ যিখিনি পূজা মণ্ডপ সকলোখিনি আমি আপোনালোকক দেখুৱাই দিলোঁ আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে নিশ্চয় আমাক কমেণ্ট কৰি জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু আমাৰ ফেচবুক পেজটো বেছিকৈ ফ'ল' আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব চ' আজিৰ কাৰণে বাই বাই